Hello everyone, Makeup with Parasmaniৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আহিছোঁ মাৰল ঘৰলৈ দুপৰীয়াৰ এসাঁজ ধুনীয়াকৈ খাওঁ বুলি, যেহেতু এইকেইদিন পূজাৰ বাবে ব্যস্ত হৈ থাকিবলগীয়া হৈছিলে আমাৰ দোকানৰ কামত, সেইবাবে আজি অকণমান ওলাই আহিছোঁ মাৰল ঘৰ। আগতেও ইয়ালৈ আহিছিলোঁ, আপোনালোকক দেখাইছিলোঁ, হয়তো ভালকৈ দেখাব নোৱাৰিলোঁ, আজি দেখাইছোঁ। আগতে আমি তাতে বহি খাইছিলোঁ, আজি আমি ধুনীয়াকৈ তলত বহি এসাঁজ খাওঁ বুলি আহিছোঁ। ইয়াতে আমি খাম আজি। এইফালে বহুত মানুহো আছে আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক। কি অৰ্ডাৰ কৰিছোঁ আমি আপোনালোকক দেখাই যাম আৰু খানাটো কেনেকুৱা হয় আপোনালোকক সকলো আমি ডিটেইলছত জনাম। আগতে এবাৰ খাইছিলোঁ, বিৰাট টেষ্টি আছিলে ইয়াৰ খানা। আৰু এইফালে ইয়াতে কেবিন আছে, ধুনীয়াকৈ বাঁহেদি বনাই থৈছে, খেৰ টকৌ পাতেদি বনাইছে এইবিলাক। আৰু এতিয়া পৰিৱেশটো বিৰাট ধুনীয়া, কাৰণ চাৰিওফালে সেউজীয়া খেতি কৰি থোৱা আছিলে এইফালে, আৰু এইফালে বাঁহৰ দলং দি দিছে। এইফালে ধুনীয়াকৈ কেবিন আছে, দেখাই দিছোঁ এবাৰ আপোনালোকৰ। পৰিৱেশটো একদম ৰাস্তাৰ কাষতে হয় আৰু এইফালে বাগানো আছে। ইয়াৰ পৰিৱেশটো সঁচাকৈ বিৰাট ধুনীয়া। আগতেও মই এবাৰ ভিডিঅ' কৰিছিলোঁ ইয়াত, বেছি কৰা নাছিলোঁ, অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিছিলোঁ। এইফালে এতিয়া মই নাযাওঁগৈ, এইফালে ধুনীয়াকৈ বাঁহৰ কেবিন আছে, তাত মানুহ আছে এতিয়া। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকোঁচোন। কি অৰ্ডাৰ দিছোঁ আজি, কি খাওঁ, খানাটোনো খাই কেনেকুৱা পালোঁ, সকলো আপোনালোকক জনাই আছোঁ ব'লা। আৰু ইয়াতে আমি এতিয়া খাবলৈ বুলি বহিছোঁ। এইফালে মোৰ লগত আহিছে মিষ্টাৰ বৰা। হাই কৈ দিয়া আকৌ, তোমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ কৈ দিয়া। মোৰ ৰাজ ব্লগৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। শকত মানুহ অকণমান ইয়াত বহিবলৈ দিগদাৰ হৈছে, হয়নে? কি অৰ্ডাৰ কৰিছা আজি, নে অহাৰ পিছত দেখাবা? অহাৰ পিছত দেখাম, হয়নি? স্পেচিয়েল চিকেন অডিঅ' অৰ্ডাৰ কৰিছিলোঁ, এটা ফ্ৰাই আহিছে, গ্ৰেভি, আৰু এটা বইল আহিছে। আৰু এইফালে আমি খৰিচাত দিয়া পৰ্ক অৰ্ডাৰ কৰিছিলোঁ, সেইটো খাবলৈ খুবেই টেষ্টি হ'ব নিচিনা লাগিছে, বহুত ধুনীয়া গোন্ধাইছে। আৰু এইফালে দিছে পিটিকা। এইটো কি আছিলে? ভেদাইলতা। অঁ, এইটো ভেদাইলতা বৰ ইবাৰহঁতে খাইছিলোঁ, মই পাহৰি থাকিছিলোঁ। আৰু এইফালে চাটনি, আলু পিটিকা, চব্জি দিছে। অঁ, থৈ দিয়া, খাইছোঁ পটাপট। টেষ্টটো চাই লৈছোঁ মানে। পিঁয়াজ দিবা, কেঁচা পিঁয়াজ দিবা দেই। কেনেকুৱানো? মজা, গোন্ধটো ধুনীয়া আহিছে, খাবলৈ টেষ্টি নে? ধুনীয়া নি? আল্টিমেট বনাইছে, আল্টিমেট। আপোনালোকে আহিব, একদম মিছ নকৰিব মাৰল ঘৰৰ খানা। এইটো বিৰাট টেষ্টি বুলি কৈছে, মই এডোখৰ খাইছিলেহে গম পাম। খৰিচাত দিয়া পৰ্ক বহুত টেষ্টি সঁচাকৈ। আপোনালোকে আহিব, একদম মিছ নকৰিব, মাৰল ঘৰলৈ আহিব। ৰাজবাৰীত আছে, একদম ৰাস্তাৰ কিনাৰতে। আগতেও কৈছোঁ আপোনালোকক, ধুনীয়াকৈ আহি এসাঁজ খাই যাবহি, নে কি কোৱা? চিকেনটো বঢ়িয়া লাগিছে, এইটো বইল দিছে, বইল চিকেনো বঢ়িয়া আছে, এইটো কাৰী আছে, ড্ৰাই ফ্ৰাই আছে, মজা হৈছে। খাই আছোঁ ধুনীয়াকৈ, বেছি খাব পৰা নাই মই। খাইছোঁ আৰু তেওঁ বুলি এইফালে মই ট্ৰান্সফাৰ কৰি দি আছোঁ, খাইছোঁ। ড্ৰাই ফ্ৰাইটো মই খাব নোৱাৰিলোঁ, তেওঁক দি দিলোঁ। কেনেকুৱা লাগিছে খোৱা? ধুনীয়াকৈ খাইছোঁ, এটাও নিবা কৈছে নে? কিমান ধুনীয়া হৈ আছে একেবাৰে। বতৰটো অকণমান বেয়া কৰিছে বাৰু। তো কি বনাইছে বৌ? কি বনাইছে এইটো? অঁ, পৰ্ক ষ্টিক আৰু পৰ্ক পাতত দিয়া বনাই আছে এইফালে। এতিয়া আমাৰ খাই বৈ ধুনীয়াকৈ হৈ গ'ল, ধুনীয়াকৈ খালোঁ, বিৰাট টেষ্টি আছিলে। আপোনালোককতো ক'লোৱেই বিৰাট টেষ্টি আছিলে বুলি। আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ, আৰু এতিয়া দোকানলৈ বুলি যাওঁ। আৰু আগলৈ নতুন ভিডিঅ' চাবলৈ হ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব সকলোৱে। আৰু ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টো ইমানেই, বাই বাই।